এষ্ট্ৰলজি আচলতে হয় কি? এষ্ট্ৰলজিক লৈ বহুতো মিসকনচেপশ্যন থাকে, বহুতো ভুল বুজাবুজি থাকে। যেনেকৈ কিছুমান মানুহ আহে যিসকলে কয় যে মোক আমুকটো কাম কৰি দিব, মোক তামুকটো কৰি দিব। মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে কওঁ যে এষ্ট্ৰলজি হৈছে আপোনালোকৰ জীৱনৰ কি হ'বলগীয়া আছে, কি হৈ গৈছে, কি প্ৰব্লেম আছে, সেই প্ৰব্লেমখিনি কম কৰিবৰ কাৰণে কিছুমান ৰেমেডিজ দিয়া হয়। আপোনালোকে যিটো কৰ্মফল আছে সেই বস্তুটো পাবই, তাত কোনো চেঞ্জ কৰিব নোৱাৰে, কোনো এষ্ট্ৰলজিয়ে চেঞ্জ কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ সেই কৰ্মফলটো, যেনেকৈ ধৰি লওক আপোনালোকৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'বলগীয়া আছিল, সেই ডাঙৰ এক্সিডেণ্টটো আপোনালোকে কম পৰিমাণে হোৱা তেনেকুৱালৈকে কৰিব পাৰে, কিন্তু সেইটো এষ্ট্ৰলজিয়ে কৰিব নোৱাৰে, সেইটো আপোনালোকে নিজে কৰিব লাগিব। এষ্ট্ৰলজিয়ে অকল আপোনালোকক গাইড কৰিব পাৰিব, আৰু এষ্ট্ৰলজিয়ে কিছুমান দিহা পৰামৰ্শৰ যোগেৰে আপোনালোকে ভগৱানৰ প্ৰে কৰি আপোনালোকে সেই ফলটো, যেনেকৈ বেয়া ফল পাবলগীয়া আছে, সেই বস্তুটো কমাব পাৰিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ এষ্ট্ৰলজিৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকে যদি আপোনালোকৰ হৰস্কোপ দেখাব বিচাৰিছে, হোৱাটছএপ নম্বৰটো দিয়া হৈছে, তাত কণ্টেক্ট কৰিলে হ'ব। ধন্যবাদ।